যিবিলাক মানুহে বিপিএমৰে আছিল সেই বিপিএমৰ মানুহখিনিকে তেওঁলোকে আকৌ পুনৰ মানে যোগদান কাৰ্যসূচী লৈ আছে। সেই কথা আমাৰ বিউটিৰ লগত কথা নহয় বা তেনেকে হেণ্ডচামৰ লগত কথা নহয়। দলৰ নীতি আদৰ্শ আছে বা ৰাইজৰ যিহেতু দলৰ নীতি আদৰ্শ আছে, ৰাইজৰ দল ৰাইজৰ কাৰণেহে কাম কৰিবৰ কাৰণে ওলাইছে। গতিকে আমাৰ এইবিলাকৰ বিউটি বা হেণ্ডচামৰ লগত কোনো কথা নাই। এতিয়া কি কম আমি, মানে হিল ডল ভাঙি পুৰা উৎপাত মানে উত্তাল কৰি আছে। এতিয়া যিটো সময়ত আমি নিৰ্বাচন কৰি আছো, এতিয়া আজিৰ তাৰিখত 9 এপ্ৰিলত হ'বলগীয়া যিটো সাধাৰণ নিৰ্বাচন আমাৰ অসম বিধানসভাৰ 100% জিকাৰ নমুনা অলৰেডি হৈ গৈছে। এতিয়া তো আমিতো তেনেকে ভবা নাছিলো যে বিভিন্ন প্ৰাণৰ পৰাই বিভিন্ন দলৰ পৰাই আমাৰ দলৰ লগত আমাৰ দল নীতি আদৰ্শ ভাল পাই পেলাই তেওঁলোকে যে যোগদান কৰিব, আচৰিত কথা। আমি পালি বিলাককে এতিয়া কিনিবই নোৱাৰা অৱস্থা হৈ আছে। ইমানে মানে হাজাৰ হাজাৰ মানে নেতৃবৰ্গ বিলাকে আমাৰ দলৰ লগত যোগদান কৰি আছে, আচৰিত কথা। বিভিন্ন শিতানৰ পৰা আহিছে তেওঁলোকে, এটা দলৰ পৰাই নহয়, বিভিন্ন শিতানৰ পৰা বিভিন্ন দলৰ পৰা তেওঁলোকে আমাৰ মানে UPPL দলৰ নীতি আদৰ্শ ভাল পাই পেলাই যোগদান কৰিছে। ইয়াৰ নমুনা এইটোহে মানে বুজাই আছে যে অনাগত দিনত সঁচা সঁচিকৈ আমাৰ বিটিআৰ অঞ্চলৰ গোটেই সামগ্ৰিকভাৱে চৰকাৰৰ ব্যৱস্থা দেখি পায়ে মানে তেওঁলোকে এনেকে অৱস্থাত আহিবলগীয়া হৈ আছে। দলৰ প্ৰতি আকৃষ্ট হৈছে, আপ্লুত হৈছে, তেওঁলোকে ভাল পাইছে। সঁচাকৈ এই বিগত 5 বছৰত যুৱ প্ৰজন্ম বিলাকৰ কাৰণে কেনেধৰণৰ কাম কৰিছিল ইয়াৰ মানে নমুনা জল পট মানে তেনেকে ওলাই আহিছে যে আমাৰ বডফা চুপাৰ মানে 50 বনাই বা তেনেকে আঁচনি বনাই বা বিভিন্ন শিতানত আঁচনি বনাই যে মানুহ সকাহ দিব পাৰিছো আমাৰ 35 লক্ষ জনগণক, আমাৰ বিটিআৰ বাসীক। আৰু ইয়াত 26টা জনগোষ্ঠীৰ দ্বাৰা 26টা জনগোষ্ঠীৰ বাবে বিজন ডকুমেণ্ট তৈয়াৰ কৰি পালে আমাৰ মাননীয় UPPL দলৰ প্ৰধান তথা আমাৰ প্ৰাক্তন মানে বিটিআৰৰ চিফ শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো পৰিকল্পনা অসংগনীয় সবে প্ৰশংসা কৰিছে। আৰু অনাগত দিনত তেওঁৰ যিটো ষ্ট্ৰেটেজি আছিল, পলিচি আছিল, এই পলিচিয়ে আহি থকা দিনত আমাৰ বিটিআৰ বাসীৰ কাৰণে লগতে অসমবাসীৰ কাৰণে যথেষ্ট উপকৃত কৰিব বা আহি থকা দিনত নিশ্চয়কৈ আমাৰ এই অঞ্চলবিলাকক বিভিন্ন শিতানটো সামৰি লৈ পেলাই উন্নতি কৰাৰ স্বাৰ্থত নিশ্চয়কৈ ভূমিকা থাকিব বুলি আমাৰ আশাবাদী। সেইটোৱে কৈ আছো, যেনিবা মানে আমাৰ মানে দলৰ পৰাই BPFত গৈ আছে বুলি তেওঁলোকে প্ৰচাৰ চলাই আছে। যিবিলাক মানুহে BPMৰে আছিল সেই BPMৰ মানুহখিনিকে তেওঁলোকে আকৌ পুনৰ মানে যোগদান কাৰ্যসূচী লৈ আছে। এইটোতো কোনো মানে কোনোবা দলৰ পৰাই অহা কথা অহাই নাই, তাত মিটিং হোৱাই নাই। গতিকে আমাৰটোহে একচুৱেলি বিভিন্ন মানে দলৰ পৰাই তেওঁলোকে নিজে ওলাই আহিছে। আজিতো বিজেপিৰ প্ৰায় ক'বলৈ গ'লে কোনোবা প্ৰাক্তন চেয়াৰমেনে হওক, কোনোবা সদস্যই হওক বা তেনেকে মানে বিষয়ববীয়াই হওক, তেওঁলোকে নিজে ওলাই আহিছে আমাৰ দলক আকৃষ্ট হৈ পেলাই দলৰ লগত থাকি পেলাই কাম কৰিবৰ কাৰণে তেওঁলোকে সংকল্পবদ্ধ লৈছে। এটা কথা মানে সোশ্যাল মিডিয়াত ব্যাপক পৰিস্থিতি হৈছে যে BPF দলৰ মানুহকেইটা মানে বিউটি বুলি জইনিং কৰে, এইটো কি ক'ব? সেইটোতো তেওঁলোকৰ সেই কথা, আমাৰ বিউটিৰ লগত কথা নহয় বা তেনেকে হেণ্ডচামৰ লগত কথা নহয়। আমাৰ দলৰ নীতি আদৰ্শ আছে বা ৰাইজৰ যিহেতু দলৰ নীতি আদৰ্শ আছে, ৰাইজৰ দল ৰাইজৰ কাৰণেহে কাম কৰিবৰ কাৰণে ওলাইছে। গতিকে আমাৰ এইবিলাকৰ বিউটি বা হেণ্ডচামৰ লগত কোনো কথা নাই বা কোনোবা ল'ৰা ছোৱালীৰ লগত কোনো কথা নাই। এই মানে অঞ্চলৰে যুৱক, এই অঞ্চলৰে যুৱতী, এই অঞ্চলৰে মানে শুভাকাংক্ষী আমি যি জনগোষ্ঠীৰ নহওক কিয়, যি জাতি জনগোষ্ঠীৰ নহওক কিয়, যদি তেওঁলোকে আমাৰ দলক ভাল পাইছে আমি তেওঁলোকক উষ্ম আদৰণি দিছে। আজিতো 100 সংখ্যক বুলি ক'ব লাগিব। আমিতো এতিয়া হিচাপে ল'ব পৰা নাই, এতিয়াও মানে আজি নালাগে বুলি আমি ক'বলগীয়া হৈ আছে। কালি কৰিম বা পৰহি কৰিম এনেকে ধৰণৰ লাগাতাৰ যোৱাকালিৰ পৰাই হৈ আছে। আমিতো যোৱাকালিৰ পৰাইহে যোগদান কাৰ্যসূচী লৈছে। দেখিবলৈ কণ্টিনিউ সেইটো কণ্টিনিউ ভাল থাকিব। আমাৰ কোনো তেনেকে স্থগিত নাই আৰু আমাৰ তেনেকে UPPLত যোগদান মানে প্ৰক্ৰিয়াটো কোনো দাৰি কমা নাই, সদায় আমাৰ থাকি থাকিব।
তেওঁলোকে ডেডলাইন মানে মানি দিব পাৰে, কাৰণ তেওঁলোকেতো চৰকাৰ চলোৱা দল, আমাৰতো চৰকাৰ চলোৱা দল নহয়। আমি এনেকে মানে চৰকাৰৰ ক্ষেত্ৰত কিছুমান কথা অৱগত কৰিবৰ কাৰণে ভাল উদ্দেশ্য লৈ পেলাই আমাৰ দলটো এতিয়া জীয়াই আছো, আৰু ৰাইজক লৈ পেলাই আমি দল কৰি আছো, আৰু সেই দলটো ৰাইজৰে দল।